কলিয়াবৰৰ জখলা বন্ধা কদমতলী কালী মন্দিৰত কুমাৰী পূজা। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা। অস্থায়ীভাৱে সজা মণ্ডপত মৃন্ময় মূৰ্তি স্থাপন কৰি দুৰ্গা দেৱীক আৰাধনা কৰাৰ সমান্তৰালভাৱে দৌল দেৱালয় আৰু মন্দিৰসমূহতো উদযাপন কৰা হৈছে দুৰ্গা পূজা। আজি মহানৱমী পূজা। কলিয়াবৰৰ ঐতিহ্যমণ্ডিত কদমতলী কালী মন্দিৰতো আজি পালন কৰা হৈছে কুমাৰী পূজা। প্ৰতিষ্ঠাৰ কালৰে পৰাই মন্দিৰ ভাগত উলহ মালহেৰে শাৰদীয় দুৰ্গোৎসৱ পালন কৰি থকা হৈছে আৰু এইবাৰো সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়ম আৰু পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰা হৈছে কুমাৰী পূজাৰে মহানৱমী। নমস্কাৰ, মই কদমতলী কালী মন্দিৰৰ পৰা কৈছোঁ যে আমাৰ এই মন্দিৰত কুমাৰী পূজাৰ পৰা বছৰত দুবাৰ আমাৰ মা মহাষ্টমী পূজা পতা হয়। এবাৰ হয় আহিন মাহত আৰু এবাৰ হয় চ'ত মাহৰ। ইয়াত আমাৰ বিধিপূৰ্বক হয় প্ৰথম ঘট প্ৰতিষ্ঠাৰ পৰা মহালয়ৰ দিনা ঘট প্ৰতিষ্ঠাৰ পৰা একেবাৰে কুমাৰী পূজা মহানৱমী আৰু পিছত বিজয়া দশমী। ইয়াত গোটেইখিনি পূজা আমাৰ বিধিমতে কৰা হয় আৰু ক'ভিড প্ৰতিষ্ঠানী আমাৰ গোটেইখিনি পূজা কৰা হৈছে। আজি কি অনুষ্ঠান ৰাখিছিলে? আজি আমাৰ ইয়াত আছিলে প্ৰথমতে আমাৰ আৰতি হ'ল, মহানৱমী আৰতি হ'ল। তাৰপিছত আছিলে মহানৱমী আৰতি হ'ল। তাৰপিছত আছিলে আমাৰ মহাহোম আছিলে মহানৱমী। তাৰপিছত আছিলে কুমাৰী পূজা আৰু কুমাৰী পূজাৰ পিছতে আমাৰ কুমাৰীসকলক যি মানে উপহাৰ বা তেওঁলোকক আমাৰ মানে শুশ্ৰূষা কৰা হয় সেইখিনি কৰা হয়। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকা প্ৰতিবেদন, ABC নিউজ।